Hello, hello. আজি day 6 practice দিছোঁ practical assignment এয়াও assignment এয়া বহি আছে ক্লাছ ৰখি আছে নেক্সট ক্লাছ কৰিব যাব এইবিলাক ৰেডি হৈ আছে ক্লাছ কৰিব যাব পাবজি খেলি আছে এয়া আমাৰ গেম চলি আছে গাইস ফুল বিজি আছে আজি ফুল বিজি হাই গাইস আমি ক্লাছ কৰিব ৰখি আছো ক্লাছ দেখি আছে assignment নহয় মই আপোনাৰ পৰৱৰ্তী মনত ভাল লাগিছে এইফালে পঢ়ি আছে কি আৰু ৰাতিপুৱা বৈছে আৰু দিনটো আমি সদায় সদায় এনেকৈ পাতি পাওঁ আমাৰ ইয়াতে আছে আজি পাৰ্টি আমাৰ এইখনত তাইৰ খং উঠিছে মানে এপিছ'ডত কৰি আছে তাৰপিছত মই তাইক উঠাই লৈ কাৰণে তাইৰ খং উঠিছে বৰষুণ কে নাই একদম গেলাই দিছে ৰে বৰষুণ পানীত নাচিব তাই কি হৈছে আমি মানে চিৰিয়ে নামিব পৰা নাই এনেকে পৰিম নহয় এনেকে গ'লে এনেকে যদি যাওঁ কেনেকে উঠি যাম আমি উঠি যাম একদম তাৰমানে একদম বহুত ঠাৰ আছে পানীখিনি ডুবি আছে চাইকেল ষ্টেণ্ড ডুবি আছে মাছ আছে হয় নেকি চাইনিকা মেম বিগ ফেন বহুত ধুনীয়া লাগিছে আপোনাক আজি একদম মেঘালী চুলিত আৰু একদম মিলি আহিছে আপোনাৰ ষ্টুডেণ্টছখিনিও বিৰাট মৰম লগা বুলি কৈ আছে আমাক কি ক'ব আপুনি ফিলিংছৰ কি ক'ম আৰু মানে চেলিব্ৰিটি ফিল হৈ গৈছে মোৰ মানে আৰু ফটোগ্ৰাফ দিছেনে আপুনি ফটোগ্ৰাফ মানে লৈ আছে আৰু ফটোগ্ৰাফ দি আছোঁ মই আচ্ছা আপুনি সদায় এনেকৈ ইমান ধুনীয়াকৈ আহে আৰু আমি আপোনালোকেতো আৰু বেছি ধুনীয়া ইমান ধুনীয়াকৈ একদম চাদৰ মেখেলা দেখিছেনে ইমান ধুনীয়াকৈ ফিটকৈ পিন্ধি এইটো লৈ ইমান ধুনীয়াকৈ ফিট কৰে এই আমাৰ নাচনী এইগৰাকী হৈছে আমাৰ বিখ্যাত নাচনী ইংৰাজী বাইদেউ এইগৰাকী ইমান ধুনীয়াকৈ কাপোৰ পিন্ধি আহে গাইছোঁ মই নাজানো চাদৰ মেখেলা প্ৰপাৰকৈ পিন্ধিব সেইকাৰণে মই মানে চুৰিদাৰ পিন্ধি আহিছোঁ আজিও যাওঁ আৰু ন আজি